Hello everyone, মোৰ আনিটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো আসলে বহুত দিন হ'ল এইটো ভিডিও, কিন্তু মই এডিটিং কৰিবলৈ সময় পোৱা নাছিলো, এলাহ হ'লে থাকি গৈছিলে। আজি বনাম এয়া জহা চাউলৰ পোলাও, অকণ গাটো ভাল নহয়। এয়া মাহঁতৰ ঘৰতে আছো, তাতে বনাবলৈ লৈছো। বহুত দিন হ'ল দে এইটো ভিডিও কিন্তু। আৰু এয়া প্ৰেছাৰ কুকাৰত ৰিফাইন অইল অলপমান দিলো। আৰু তাৰপিছতে এজ ইউজুৱেল পোলাও সকলোৱে যেনেকৈ বনায় ময়ো তেনেকেই বনাওঁ। আৰু যেতিয়া সময় থাকে, স্পেচিয়েল অকেজন থাকে, তেতিয়া অলপ ভালকৈ মেহনত কৰি এক্সট্ৰাকৈ ফ্ৰাই কৰি চববিলাক বনোৱা হয়। কিন্তু নৰ্মেলি মানে ঘৰত খাবলৈ চব বস্তু একেলগে দি হুইচেল মাৰি দিওঁ। গতিকে বেলেগ বেলেগকৈ আৰু আগতীয়াকৈ ভাজি কৰি নাথাকোঁ। ইয়াতে আপোনালোকে ভেজিটেবলছ এড কৰিব পাৰে। মই কাটি থাকিবলৈ এলাহ, কাৰণ আমাৰ কাৰোৰে গাটো ভাল নহয় ইমান। গতিকে পটাপট আৰু যি পাইছোঁ তেনেকৈ ধৰণে বনাই দিছোঁ, চাই থাকক। সেয়া গৰম হৈছে, গতিকে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজিব লাগিব গল্ডেন ব্ৰাউন হোৱালৈকে। এইখিনিতে অলপমান চেনি দি দিওঁ। পোলাওটো মিঠা মিঠা হ'লে মই ভাল পাওঁ, অকণমান স্লাইট আৰু, কাৰণ যিটো তৰকাৰী খোৱা হয় সেইটো নিমখীয়াই হয়। গতিকে অলপমান পোলাওটোত অলপ মিঠাচ আহিলে মোৰ ভাল লাগে। আৰু সেয়া কাজু অলপমান দি দিছোঁ। কাজু খিচমিচ বা ভেজিটেবলছখিনি কিছুমানে বেলেগকৈ অলপমান আগতীয়াকৈ কাজুখিনি তেলত ভাজি লয়, কিন্তু মই আজি এনেকৈ পিঁয়াজৰ লগতে দি দিছোঁ। লগত ভাজ খাই যাব। খিচমিচো কেইটামান দি ল'লোঁ, এইখিনিও ধুনীয়াকৈ ভাজি ল'ম। আজি গাটো একদম ভাল নহয়, যিহেতু ফাগুনৰ মাহ, বিৰাট ধূলি আৰু চৰ্দি, ড্ৰাই কাহ, একদম ভিতৰি ভাল লাগি থকা নাই চবৰে আমাৰ ঘৰ। তো কিবা এটা বনাই খাওঁ বুলি কেতিয়াবা লাগে। আৰু মানে সদায় চব বস্তু বেলেগ বেলেগ খাব মন নাযায়, এটা ক্ৰেভিং হয় ন। পোলাও খাবলৈ খুব ক্ৰেভিং হৈ আছে, চ' পোলাও অলপ বনাওঁ বুলি ভাবিলোঁ। এতিয়া আপোনালোকক দেখাওঁ বাৰু। হৈ গৈছে কাজু খিচমিচ, এইকণ সময়তে অকণমান নিমখ, অকণমান শ্লাইড, যিহেতু চেনি দিছোঁ ফৰ বেলেঞ্চিং, কাৰণ যি গ্ৰেভি তৰকাৰী যি নাখায় সেয়াতো নিমখ থাকিবই। চ' ইয়াতে অকণমান জাষ্ট কিঞ্চিত আৰু দুটুকুৰ ডালচেনি দি দিম, আৰু অকণমান এইটো, এনেই এইবিলাক নিদিওঁ, আজি মাহঁতৰ তাত আছে কাৰণে দিছোঁ। অলপ দিলেও হয় ফ্লেভাৰটোৰ কাৰণে। আৰু এইখিনি আদা নহৰু অলপ পেষ্ট দি দিওঁ। বহুতে দিয়ে, বহুতে নিদিয়ে, অলপ দিছোঁ। এতিয়া এইখিনিতে যিহেতু সেইখিনি পূৰা গল্ডেন ব্ৰাউন হৈ গৈছে, এতিয়া চাউলখিনি পূৰা জৰ্জৰীয়া হৈ আছে, পানী শুকাই গৈছে। চাউলখিনি দি দিম। ভাজি আছোঁ চাউলখিনি, ভালকৈ ভাজা হ'লে ভাজা হৈ গৈছে, তাত পানী দিম।
পুদিনা পাত কেইটামান আছিলে, দিবও পাৰে নিদিবও পাৰে, অকণমান দি লওঁ, ফ্লেভাৰটো ভাল আহিব, পুদিনাই যিহেতু হজম কৰে। তাৰপিছতে ঢাকন মাৰি হুইচেল আহিবলৈ দিলোঁ আৰু ইফালে ইটো গেছত বহাই দিলোঁ কেৰাহীখন আৰু তেল দি পেলাই এয়া ইলাচি দালচেনি এনেকৈ দি পেলাই এইখিনিতে অলপ এগ কাৰী বনাই দিওঁ, কোৰমা টাইপ আৰু ক'ব পাৰে আৰু তেনেকুৱা নিচিনাকৈ অলপ বনাইছোঁ। আজি মুঠতে একদম ধাপ-ধুপ বনাইছোঁ আৰু যেনেকুৱা টেষ্টত খাব মন গৈছে, গতিকে পিঁয়াজ আদা নহৰু পেষ্ট একেলগে পিচি লৈছিলোঁ, এইখিনি দি দিলোঁ। তেলত এতিয়া ভালদৰে ভাজি থাকিম আৰু এইখিনি সময়তে দি দিয়া হ'ব নিমখ, নিজৰ সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব। আৰু এইবোৰনো কাৰী কিনো, চবেই একে বনায় আৰু তথাপিও ভাল লাগে কেতিয়াবা নিজৰ ষ্টাইলত বনোৱাত। কোনোবা যিসকলে একদম নিউ কামাৰ নতুনকৈ খানা বনাব শিকিছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' ভাল হ'ব, হয়তো তেওঁলোক উপকৃত হ'ব। বেছিক যিখিনি আমি হোষ্টেলত থাকিলে বা ৰুমত থাকিলে কেতিয়াবা বনাই খাব লগা হ'ব পাৰে, তো ইজি মেথডত এনেকৈ কেতিয়াবা বনাই খাব পাৰে বেচেলাৰ্ছখিনিয়ে। আৰু যিসকল পাৰ্গত, যিসকল গৃহিণী তেওঁলোকেতো ভালদৰে পাৰে, গতিকে তেওঁলোকে নাচালে স্কিপ কৰি দিব ভিডিঅ'টো। আৰু এয়া আমাৰ ইণ্ডিয়ান ষ্টাইল, যিটো মিক্সিত বাচনটোত সেইটোত আকৌ পানী অলপ দি সেইখিনি পানীকে দি দিওঁ, গতিকে সেইখিনি পানী এনেকৈ দি দিলোঁ। এতিয়া মানে মগজ দিছিলোঁ দেই, মগজ পেষ্ট কৰি দিছিলোঁ, সেইখিনি অলপমান ভাজা হোৱাৰ পিছত সেইটো বাচনতে আকৌ পানী অলপ দি দিলোঁ, তাতে কণীখিনিও দি দিলোঁ। এয়া মোৰ পোলাও, এগ কাৰী আৰু এয়া পাপৰ, নেমু, জলকীয়া ৰেডি। গতিকে এনেকৈ ধাপ-ধুপ খাই লৈছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ইউটিউব চেনেলটোতো গৈ পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ভিডিঅ'টো ইউটিউবত চাইছে তেওঁলোকে গৈ ফেচবুকত ফ'ল' কৰি দিব। গতিকে আজিলৈ বাই বাই। আপোনালোকে এনেকৈ বনাই খাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব।